নমস্কাৰ জনাইছোঁ মোৰ ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুদিন ব্লগ দিয়া হোৱা নাই কাৰণ মই কিবা এটা বেলেগ কামত বিজি আছিলোঁ। আপোনালোকে কাভাৰ ভিডিঅ'বিলাক ধুনীয়াকৈ আকৌ লৈ লৈছে, তাৰ বাবে ধন্যবাদ। আৰু তাৰপিছত মোৰ ব্লগ মই আজি আছোঁ একো শ্বুটিং লোকেশ্যনত। তো শ্বুটিং এটাত আহিছোঁ মোৰ গানৰ কাৰণে। মোৰ চেনেলতে গানটো বাজিব। মোৰ লগত আছে আজি টিনা। টিনা হাই। টিনা এটা বেলেগ লুকত আছে, আজি অলপ ৱেষ্টাৰ্ণ লুকত আছে। এটা বেলেগ গানৰ শ্বুটিঙত আহিছোঁ। আৰু আজি মোৰ হিৰ' কৰিব নয়নে প্ৰথমবাৰৰ কাৰণে মানে কি মোৰ চেনেলত হিৰ' হৈ ওলাব। তো আপোনালোকে চাই থাকিব, মই ব্লগটো দেখাই যাম আমি শ্বুটিঙত কেনেকুৱাকৈ আৰম্ভ কৰোঁ, কি কৰোঁ। তো মই সকলোখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিম। চলিছে হিৰ' আজি প্ৰথম ওলাব হিৰ' হিচাপে। তো আপোনালোকে মৰম দিব, তাক ভাল ভাল কমেণ্ট কৰিব, আগলৈ ভাল ভাল কাম কৰিব, তেতিয়া উৎসাহ হ'ব। আমাৰ উৎপল আছে এইফালে, উৎপলে আজি ডাইৰেকশ্যন কৰিব। ৰাহুল কেমেৰাত থাকিব। আপোনালোকে চাই যাব, মই দেখাই থাকিম। চলি আছে, শ্বট লৈ আছে বৰ্তমান। মই তোমাৰ তাৰ পৰা মই তোমাৰ চুলিৰ কাষৰ পৰা বাছে তুমি আগে যাবা অলপ কাৰণ বস্তুটো মানে পিছত লৈছে আজি ধুব আহিছে আমাৰ লগত। হিৰইনৰ অৱস্থা বেয়া, হিৰইনৰ অৱস্থা বেয়া। शुक्रिया शुक्रिया दिल से सुन जाना। আমাৰ হিৰ' শ্বট চলি আছে। লোকেশ্যনটো খুবেই ধুনীয়া আজি, একদম আমাৰ ওচৰতে হয়, বেছি দূৰত নহয়। তো ব'লক আমি হিৰ'ক লগ পাওঁ, হিৰ'ই কি শ্বট লৈ আছে চাম। হিৰইন মোৰ লগত আছে। টিনা কেনে লাগিছে আজি শ্বুটিঙত আহি? ভালে লাগিছে। আমাৰ লগত 2 নম্বৰ কাম এইটো। আগতে এটা গান আমি ৰিলিজ কৰিছোঁ, আপোনালোকে যদি চোৱা নাই মোৰ চেনেলত গৈ চাব গানটো। তো হিৰ' শ্বট চাওঁ ব'লক। শ্বট চলি আছে বৰ্তমান। মই দেখাইছোঁ আজি কৰিগ্ৰাফ মই কৰা নাই, আজি কৰিগ্ৰাফ ধুবৰ কৰি আছে, কেমেৰা কৰি আছে আজি হিৰকে। হিৰকৰ কাৰণে এটা লাইক দিব, বহুত কষ্ট কৰিছে আমাৰ কাৰণে। আমাৰ হিৰ' চলি আছে, আপোনালোকে চাই থাকক। কেনেকুৱা লাগিছে আমাৰ লগত কাম কৰি? বঢ়িয়া বঢ়িয়া, চাই থাকক আপোনালোকে। নেক্সট লোকেশ্যনত আহিছোঁ, আৰু নেক্সট ড্ৰেছত হিৰইন নেক্সট ড্ৰেছত হিৰ' আছে। শ্বট নেক্সট লোকেশ্যন, মানে লোকেশ্যনটো খুবেই ভাল লাগিছে। তো আমি আহিছোঁ, তো ইয়াত মানে কি ড্ৰেছ চেঞ্জ হ'ল আৰু এতিয়া কৰিগ্ৰাফাৰে ৰেডি কৰিছে নেক্সট শ্বট। তো কোৱা, কি ক'বা? তুমি অথনিৰ পৰা কৰিগ্ৰাফাৰ কৰি আছা। মই কৰিগ্ৰাফাৰ নহয় একচুৱেলি, মই যিখিনি জানো সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি টিম ৱাইজ কাম কৰোঁ, তো মানে কি যিখিনি সি জানে সেইখিনি দেখাই দিছে, মই জানাখিনি মই দেখাই দিছোঁ, তেনেকুৱাকৈ কেৱল ভাল হ'লেই হ'ল কামটো। আৰু বহুত গৰম আজি, আপোনালোকে চাব ভিডিঅ'টো, বহুত কষ্ট হৈছে। আমাৰ জুবিনদাৰ নতুন চং হয়, থিয়েটাৰ চং, চৰি। আপোনালোকে চাব, কষ্টিউম কৰিছে ভৱদাই। আৰু কিবা যদি কষ্টিউমৰ আপোনালোকৰ প্ৰয়োজন হয় ভৱদাক কণ্টেক্ট কৰিব। আৰু আমাৰ ডান্সত আছে নয়ন, জ্যোতি মেধি, আৰু মোৰে ভাগিন হয় টিনা। আপোনালোকে চাব। চ' hope you like this video, and if you like this video don't forget to like, share, comment and subscribe, and after subscribe don't click the bell icon to get new notification for his new video. Okay? Thank you. তো ব'লক আমি দেখাই যাম। শ্বট লৈছে হিৰইনে অকলে শ্বট আছে। ৰেডি Go! ইয়াতে মানে কি লোকেশ্যনত বহুত ৰ'দ, তো আজি ভিডিঅ' আমি কমপ্লিট কৰিব নোৱাৰিলোঁ। তো আমি আকৌ আহিম, কালি আহিব লাগিব। কালি আহিব লাগিব। তো আপোনালোকক মই এই ভিডিঅ'টো 2 দিনৰ দুই দিন শ্বুটিঙৰ লগ লগাই দেখাম। তো আমি কালি লগ পাম আকৌ। নেক্সট ডে শ্বটত আকৌ আহিছোঁ, সেইটোৱে গানটো মানে কি কালি আধৰুৱা হৈ থাকিল। তো আজি আৰু আহিছোঁ আমি এটা বেলেগ লোকেশ্যনত।
তো আপোনালোকে চাই থাকিব মই দেখাই যাই থাকিম হিৰো হিৰইন ৰেডি আমাৰ আজিৰ শ্বুটিং কমপ্লিট হৈ গ'ল আৰু এতিয়া চালে ফটো চেশ্যন আৰম্ভ কৰিছে তো এইটো ব্লগৰ পৰা মই বিদায় মাগিছোঁ আপোনালোকে যদি ব্লগটো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি দিবলৈ চেষ্টা কৰি থাকিম তো আজিলৈ বাই বাই